নমস্কাৰ বন্ধুসকল মই এয়া চাওক মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ এটা পুখুৰীত এই দুটা মেচিন লগাই পুখুৰীটো সিঁচা হৈছিল আৰু মাছৰ কথা কৈছিলোঁ। বৰ্তমান বন্ধুসকল ভাবিব পাৰে ই এনেই মিছা ভিডিঅ' দি থাকে বা কোনো ধৰণৰ মাছ নোলায় তেনেকুৱা ধৰণৰ ভিডিঅ' দি থাকে। এয়া চাওক আজি প্ৰমাণ সৈতে দেখাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব কি মাছ পাইছে আৰু কি পাবলৈ বাকী আছে আৰু কি ধৰি কিমানখিনি ধৰিছে মাছ পুখুৰীটোত কিমান এতিয়ালৈকে মাছ ধৰা হৈছে সকলো এই ভিডিঅ'টোত পাব আৰু কি মাছ পালে এইটো সকলোখিনি এই ভিডিঅ'টোত দেখাই আছোঁ। এয়া চাওক বন্ধুসকল অকল মাগুৰ মাছ চাওক বাচি আছে। এয়া কান্দুলি মাছ, কান্দুলি নহয় চিতল মাছ হয়। মাগুৰ মাছ আৰু কি মাছ পাইছে ভিডিঅ'টোত সম্পূৰ্ণকৈ দিয়া আছে, আপোনালোকে চাব পাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ড্ৰামটো চাওক, এয়া চাওক শাল মাছ, শাল হ'ল ইমান ডাঙৰ চাওক বন্ধুসকল। এয়া চাওক আৰু কিমান ডোখৰনো ধৰিছে পুখুৰীটো চাব। সাধাৰণ এডোখৰ পুখুৰীত অকণমান এডোখৰ ধৰি ইমানখিনি মাছ পাইছে আৰু পাবলৈ বাকী আছে। আৰু চাওক ইয়াত এই ড্ৰামটোত পূৰা ভৰ্তি হৈ গৈছে মাগুৰ মাছে আৰু বাচি আছে আৰু পুখুৰীৰ পৰা উঠাই আনি আছে আৰু ধুই চাফা কৰি আকৌ ইয়াত ভৰাই আছে ড্ৰামটোত। সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ। ভিডিঅ'টো বন্ধুসকল সম্পূৰ্ণকৈ চাব, অকণমানো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। এয়া চাওক ইমান ডাঙৰ শ'ল মাছ বন্ধুসকল। মই যোৱাকালি ভিডিঅ'টো দিছিলোঁ, বহুতে হয়তো ভাবিব পাৰে যে ই এনেই মিছাকেই কৈ আছে, হয়তো পুখুৰীত ইমান মাছ নোলাব পাৰে। কিন্তু বন্ধুসকল এয়া চাওক মই প্ৰমাণ সৈতে আপোনালোকক দিছোঁ। এই ড্ৰামটোত সম্পূৰ্ণ মাগুৰ মাছ ভৰাই আছে, তেওঁলোকে ইয়াত বাছি এই ড্ৰামটোত ভৰাই আছে। এয়া চাওক আৰু লগতে চাওক এই অকণমানি কোণা এটা ধৰিছে, কিন্তু এইফালেও ধৰিব বাকী আছে, সেই চাইডেও ধৰিব বাকী আছে। এয়া চাওক এইফালে ধৰিব বাকী আছে আৰু সেই দূৰৰ চাইডেও ধৰিব বাকী আছে। এইডোখৰ জেগাতে ইমানখিনি মাছ পাইছে আৰু বহুখিনি মাছ অলৰেডি বেপাৰীক দিয়া হ'লেই। আচ্ছা পুখুৰীটোত চাবলৈ কিমান মানুহ চাৰিওকাষে লাইন হৈ আছে। আৰু এয়া চাওক দুপৰীয়া আহাৰৰ কাৰণে তেওঁলোকে মাছ কাটি আছে, কুৰি পোৱালি। এতিয়া 12টা বাজিছে দুপৰীয়া, কিন্তু দুপৰীয়া ভাত খাবৰ কাৰণে তেওঁলোকে মাছৰ পুখুৰীত ভাত বনাবৰ কাৰণে মাছ ভাজিবৰ কাৰণে এনেদৰে হেৰি কৰি আছে। চাওক মাছ বাচি আছে, এইফালে মাছ ধৰি আছে, এইডোখৰ ধৰিব বাকী আছে আৰু এইডোখৰ মাত্ৰ এইডোখৰ ধৰিছে আৰু সেইফালে দূৰলৈ বাকী আছে। বন্ধুসকল মই কোনো ধৰণৰ মিছা ভিডিঅ' আজিলৈকে দি পোৱা নাই বা নিদিওঁ। মোৰ যিখিনি ভিডিঅ' দেখাওঁ মই সদায় নেচাৰেল, মই সঁচা ভিডিঅ' দেখাওঁ। এইখিনি বাকী আছে ধৰিবৰ কাৰণে। চাওক মাছে কেনেকৈ পিটপিটাই আছে। অকল এইডোখৰ যিডোখৰ মানুহকেইজন সোমাই আছে অকল সেইডোখৰে ধৰিছে, কিন্তু সেই আগফালেও ধৰিব বাকী আছেই। কিন্তু সেইডোখৰতে ইমান মাছ, এয়া চাওক মাছ আকৌ আনিব গৈছে। তেওঁবিলাকে ধৰি তুলি দিছে আৰু এই মাছটো লৈ আনি ধুই চাফা কৰি আকৌ বাচিছে। এয়া চাই থাকক, এইডোখৰে অকল ধৰিছে। এই যিডোখৰ মানুহটো সোমাই আছে এইফালেও বাকী আছে, ইফালেও বাকী আছে। এইফালৰ জেগাতে ইমান মাছ, এয়া চাওক মাছ আনি ধুই আছে। কি কৰি আছে বন্ধুসকল? এই বাস্কেটটোত কি মাছ আছে বাৰু আপোনালোকে কমেণ্ট কৰক। এয়া চাওক বন্ধুসকল, আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ, লাইভ দেখাই আছোঁ। আপোনালোকে এয়া চাওক, এয়া চাওক ঢালি দিছে। এয়া চাওক মাগুৰ মাছ, অকল মাগুৰ মাছেই ওলাইছে, সংখ্যক মাগুৰ মাছ ওলাইছে। আপোনালোকক যদি ভাবিছে এনেই মিছাকৈ মই ভিডিঅ' দিছিলোঁ বা কৈছিলোঁ মাছ নোলায়, কিন্তু এয়া চাওক অকল মাগুৰ মাছ ধৰি আনি ভৰাই আছে ড্ৰামত। ইয়াক ফুটিলে বুলি মাগুৰ মাছে দেখাইছে। ধন্যবাদ।